हेलो फ्रेंड्स वेलकम टू आवर यूट्यूब चैनल जी फॉर यू टुडे। आज आपनालोकলৈ এটা নতুন ভিডিও লৈ আহিছো আৰু আজিৰ ভিডিওৰ টপিকটো হল অসমৰ ভিতৰত প্ৰথম। क्वेश्चन नम्बर 1 भारत त्याग आंदोलনত শহীদ হোৱা প্ৰথম অসমীয়া কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি কনকলতা বৰুৱা। क्वेश्चन नम्बर 2 অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰখনৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি কোহিনুৰ থিয়েটাৰ। क्वेश्चन नम्बर 3 অসমৰ প্ৰথম মহাবিদ্যালয়খনৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি কটন মহাবিদ্যালয়। क्वेश्चन नम्बर 4 অসমৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ গুৱাহাটী বিশ্ববিদ্যালয়। क्वेश्चन नम्बर 5 অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়খনৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়। क्वेश्चन नम्बर 6 ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ গোপীনাথ বৰদলৈ। क्वेश्चन नम्बर 7 প্ৰথম অসমীয়া মহিলা মুখ্যমন্ত্ৰী কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি সৈয়দা আনোৱাৰা টাইমুৰ। क्वेश्चन नम्बर 8 এভাৰেষ্ট শৃংগ বগোৱা প্ৰথম অসমীয়া কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি তৰুণ শইকীয়া। क्वेश्चन नम्बर 9 লণ্ডনত অনুষ্ঠিত হোৱা ৰাউণ্ড টেবুল কনফাৰেন্সত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ চন্দ্ৰধৰ বৰুৱা। क्वेश्चन नम्बर 10 ভাৰতীয় ফুটবল এছ'চিয়েশ্যনৰ প্ৰথম অসমীয়া সভাপতি কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি নুৰুল আমিন। क्वेश्चन नम्बर 11 উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ৰঞ্জন গগৈ। क्वेश्चन नम्बर 12 লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা PhD লোৱা প্ৰথম অসমীয়া কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি মহিদুল ইছলাম বৰা। क्वेश्चन नम्बर 13 প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ফখৰুদ্দিন আলী আহমেদ। क्वेश्चन नम्बर 14 প্ৰথম অসমীয়া উচ্চ ন্যায়ালয়ৰ বিচাৰপতি কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি হলিৰাম ডেকা। क्वेश्चन नम्बर 15 অসমৰ প্ৰথম তেল শোধনাগাৰখনৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ডিগবৈ তেল শোধনাগাৰ। क्वेश्चन नम्बर 16 অসমৰ প্ৰথম চলচ্চিত্ৰ ষ্টুডিঅ'খনৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি জ্যোতি চিত্ৰবন। क्वेश्चन नम्बर 17 অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি অৰ্জুন ভগেশ্বৰ বৰুৱা। क्वेश्चन नम्बर 18 অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি মনালিছা বৰুৱা। क्वेश्चन नम्बर 19 NICৰ প্ৰথম অসমীয়া সভাপতি কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ দেৱকান্ত বৰুৱা। क्वेश्चन नम्बर 20 পদ্মশ্ৰী সন্মান লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি কৃষ্ণকান্ত সন্দিকৈ। क्वेश्चन नम्बर 21 পদ্মশ্ৰী সন্মান লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি নলিনী বালা দেৱী। क्वेश्चन नम्बर 22 পদ্ম বিভূষণ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি বিমলা প্ৰসাদ চলিহা। क्वेश्चन नम्बर 23 ৰাষ্ট্ৰপতি পদক লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ৰঙা পুলিচ। क्वेश्चन नम्बर 24 এছিয়ান গেমছত সোণৰ পদক লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ভগেশ্বৰ বৰুৱা। क्वेश्चन नम्बर 25 অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি বাবু বসন্ত কুমাৰ দাস।